হাই দোস্ত ওয়েলকাম টু মাই চেনেল ডিপুলছ ব্লগ তো আৰু এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ তো দোস্ত আজি মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ আমাৰ সৰুক্ষেত্ৰী অঞ্চলৰ বাপুজী মহাবিদ্যালয় বহুতে হয়তো এইটো বাপুজী মহাবিদ্যালয়ৰ নাম শুনিছে আৰু দেখিছে আৰু যিসকলে দেখা নাই আজি মোৰ ভিডিঅ'ত দেখাব তো ভিডিঅ'টো শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বলক আমাৰ ভিডিঅ'টো আৰম্ভ মোৰ লগত যাব আমাৰ বাই যিহেতু সেইখন কলেজতে পঢ়ে বাই HS ছেকেণ্ড ইয়াৰত পঢ়ি আছে বৰ্তমান বাই সকলোবিলাক জানে ক'ত কি আছে কলেজৰ তো বাই মোক দেখুৱাই যাব আৰু মই আপোনালোকক দেখুৱাই যাম তো আৰু যিসকলে সেইখন কলেজত পঢ়ি গৈছে তেওঁলোকেও চাব পাৰিব যে আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে কলেজখন আৰু দোস্ত আপাচিখন চলাই ভাগৰ লাগি গ'ল দেখিছেনে বহুত ভাগৰ লাগিছে সেইকাৰণে অলপ দলঙৰ ওপৰতো জিৰাইছোঁ বাইবা কেনেদৰে আহে নাজানো আৰু ইমান চাইকেল চলাই প্ৰত্যেক দিনে দোস্ত দোস্ত এইখন সৰ্থেবাৰী পুলিচ ষ্টেচন চাই লওক আৰু দোস্ত এইটো পুলিচ ষ্টেচনৰ মন্দিৰ শিৱ মন্দিৰ নেকি শিৱ মন্দিৰে বলক দোস্ত এইটো সৰ্থেবাৰী জগন্নাথ মন্দিৰ ইয়াতে সৰ্থেবাৰী সভা অনুষ্ঠিত কৰা হয় সভাটো ভিডিঅ' বনাম বাৰু দোস্ত ফাইনেলি বাপুজী কলেজ আহি পালোঁ চাওক এইখনে বাপুজী কলেজৰ গেট 1970 চনত স্থাপিত হৈছে এই মহাবিদ্যালয়খন চাওক দোস্ত আৰু মই দেখুৱাই যাম সম্পূৰ্ণ কলেজখন আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু দোস্ত কলেজৰ ভিতৰত সোমাই আহিলোঁ আৰু এফালৰ পৰা ৰুমকেইটা দেখুৱাই যাওঁ তো এইটোৱে প্ৰথম ৰুম চাওক কেই নম্বৰ ৰুম দেখুৱাই দি আছোঁ এইটো দোস্ত 3 নম্বৰ ৰুম চাওক ভিতৰত ষ্টুডেণ্ট নাই বাৰু এতিয়া আৰু এইটো হ'ল 2 নম্বৰ ৰুম দোস্ত ইয়াতো নাই ষ্টুডেণ্ট খালী আছে ৰুমটো বৰ্তমান আৰু আগৰ পিনে যাওঁ তো এইটো 2 নম্বৰ ৰুম এইটো হ'ল 1 নম্বৰ ৰুম দোস্ত চাই লওক ইয়াতো ষ্টুডেণ্ট নাই আৰু এইখন মেগাজিন দিয়ক এইখন ইংলিছ ডিপাৰ্টমেণ্টৰ মেগাজিন চাওক কি ধুনীয়া হৈছে মেগাজিনখন আৰু দোস্ত এইটো কেই নম্বৰ ৰুম এইটো দোস্ত কালাৰ কৰা গৈছে এনেটো 4 নম্বৰ ৰুমৰ বাই কৈছে আৰু এইখন হ'ল অসমীয়া মেগাজিন অসমীয়া বিভাগৰ মেগাজিন নামটো সাঁচিপাত আৰু ইয়াত সাঁচিপাতত কবিতাবোৰ লিখিছে চাওক কি ধুনীয়াকৈ লিখিছে চাওক দোস্ত মজা মেগাজিন কেইখন মোৰ বেছি ভাল লাগিছে কলেজখনৰ ভিতৰত মেগাজিন কেইখন ভাল লাগিছে বহুত বেছি আৰু দোস্ত এইটো হ'ল এইটো ৰুম বন্ধ আছে আৰু এইফালে হ'ল আপোনাৰ ভূগোল বিজ্ঞান এইখনো মেগাজিন এইখন আৰু বেছি ধুনীয়া লাগিছে চাওক না ইয়াত শিল নেকি শিলত চাওক শিলত চিত্ৰ অংকন কৰিছে টেলেণ্ট চাওক না দোস্ত টেলেণ্ট বাপুজী মহাবিদ্যালয় ষ্টুডেণ্টৰ টেলেণ্ট এয়া চাওক শিলত চিত্ৰ আঁকিছে শিলত চাওক বেছি মজা হৈছে আৰু এইটো হ'ল লেবৰেটৰী চাই লওক আৰু এইফালে আছে আপোনাৰ এইটোতো আৰু দোস্ত এটা ৰুমৰ ভিতৰত সোমাই আহিলোঁ ৰ'ব মজা কলেজত আজিলৈকে আহিয়ে পোৱা নাছিলোঁ আজি প্ৰথমবাৰ ইয়াত গোটেইখিনি ক্লাছ কৰে বাইদেউসকলে বাপুজী কলেজত যদি এজন ষ্টুডেণ্ট থাকে এজন ষ্টুডেণ্টেও ক্লাছ কৰিব পাৰে কোনো মেমসকলেও শিকাই দিয়ে ইয়াত 3জন ষ্টুডেণ্টেও ক্লাছ কৰি আছে চাওক কলেজখনো বহুত ডাঙৰ আৰু মই প্ৰথম আহিছোঁ হিচাপে অলপ ভয় লাগি আছে এৰিয়াটো বহুত ডাঙৰ এইটো প্ৰিন্সিপাল ছাৰৰ অফিচ ছাৰকো ৰখি আছোঁ ছাৰে বা আহে না নাহে আহিলে এবাৰ লগ কৰিবলৈ চেষ্টা কৰিম এইখন চাওক আৰু দোস্ত এইটো 7 নম্বৰ ৰুম চাওক আৰু দোস্ত এইটো 8 নম্বৰ ৰুম বন্ধ আছে আৰু দোস্ত এইটো হ'ল অডিটৰিয়াম ইয়াত গানৰ ৰিহাৰ্চেল চলি আছে সোণালী জয়ন্তী আহি আছে যিহেতু সেইকাৰণে গানৰ ৰিহাৰ্চেল কৰি আছে যিসকলে গান গাব খুজিছে সেইসকলে ইয়াত ৰিহাৰ্চেল কৰি চাওক আৰু দোস্ত এইখন বাপুজী মহাবিদ্যালয়ৰ কেণ্টিন কলেজৰ ভিতৰতে আছে এইখন কেণ্টিন ইয়াত চব পাই পৰঠা চাহ ভাত যি লাগে আপোনাৰ
ইয়াতে ষ্টুডেণ্টবিলাকে খায় আৰু টিচাৰেও ইয়াতে খায়। আৰু দোস্ত মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছোঁ যে বাপুজী মহাবিদ্যালয় সোণালী জয়ন্তী আহি আছে আৰু ইয়াৰ সোণালী জয়ন্তীৰ এইটো পাকঘৰ বনাইছে, ইয়াত ভাত চাত বনাব। চাওক সোণালী জয়ন্তী আহি আছে দোস্ত বাপুজী মহাবিদ্যালয়ৰ নৱেম্বৰৰ 18, 19 আৰু 20 তাৰিখে সোণালী জয়ন্তী। এইটো দোস্ত 14 নম্বৰ ৰুম বন্ধ আছে বৰ্তমান আৰু এইফালে আছে গাৰ্লছ কমন ৰুম। এইটো দোস্ত 5 নম্বৰ ৰুম বন্ধ আছে এইটো বৰ্তমান আৰু এইটো হ'ল আপোনাৰ 5 নম্বৰ ৰুম। এই 10টাই 5 নম্বৰ ৰুম দোস্ত 5 নম্বৰে ৰুম দেখা আছে ওপৰত আৰু বলক আগত আৰু দেখুৱাম কি ৰুম আছে। আৰু দোস্ত ইয়াত ডিপাৰ্টমেণ্টবোৰ আছে, ডিপাৰ্টমেণ্টবোৰ এফালৰ পৰা দেখুৱাই যাই আছোঁ মই, চাই থাকক। ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, এইটো হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু এইফালে আছে আপোনাৰ এছামিছ ডিপাৰ্টমেণ্ট আৰু এইটো হ'ল ডিপাৰ্টমেণ্ট অফ ইকনমিক্স দোস্ত আৰু এইফালে আপোনাৰ আছে ডিপাৰ্টমেণ্ট অফ মেথামেটিক্স, এইটো ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স আৰু এইফালে ডিপাৰ্টমেণ্ট অফ ইংলিছ আৰু এইটো হ'ল ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু এইফালে আছে ডিপাৰ্টমেণ্ট অফ সংস্কৃত আৰু দোস্ত এইটো লজিক এণ্ড ফিলচফিৰ ডিপাৰ্টমেণ্ট। আৰু এতিয়া ওপৰত যাই আছোঁ, ওপৰতো ৰুম আছে, তাত গানৰ ৰিহাৰ্চেল কৰে। আৰু দোস্ত এইটো গানৰ ৰিহাৰ্চেল কৰা ৰুম আৰু ইয়াৰ আগত যে মই এটা দেখুৱাইছিলোঁ সেইটো অডিটৰিয়াম, তাত বৰ্তমান গানৰ ৰিহাৰ্চেল কৰি আছে আৰু এইটো বাপুজী কলেজৰ অফিচিয়েল কামবোৰ ইয়াতে কৰে। আৰু দোস্ত ইয়াত নতুনকৈ ৰুম বান্ধি আছে চাওক। আৰু দোস্ত এইফালেৰে লাইব্ৰেৰীত যায়, ওপৰত লাইব্ৰেৰী আছে, লাইব্ৰেৰীৰ পৰা আৰু ওপৰৰ পৰা এইখনেই বাপুজী কলেজ চাওক দোস্ত। আৰু দোস্ত এইটোৱে লাইব্ৰেৰীৰ ভিতৰত সোমাই আহিলোঁ। ইয়াত চাইলেণ্ট থাকিব লাগিব, ইমান মানে হাল্লা কৰিব নোৱাৰে আৰু আপোনালোকক এফালৰ পৰা কিতাপবোৰ দেখুৱাই যাওঁ, ময়ো চাওঁ কি কিতাপ আছে আৰু আপোনালোককো দেখুৱাম তো বলক। আৰু ইয়াত কিতাপবোৰ প্ৰত্যেকটো বিভাগৰে কিতাপ আছে, ভাগ কৰি থোৱা হৈছে আৰু ইয়াত দেখুৱাই দিছোঁ। ইয়াত আছে ইকনমিক্সৰ, এইখিনিত ইকনমিক্সৰ বিভাগৰ কিতাপবোৰ আছে, ইয়াত এছামিছৰ আৰু এনেকৈয়ে প্ৰত্যেকটো বিভাগৰ কিতাপ আছে মই কৈছোঁৱে। আৰু এইটো পলিটিকেল চায়েন্সৰ বিভাগৰ ইয়াত আছে, ইংলিছ, এনেকৈয়ে দিয়ক দোস্ত। আৰু দোস্ত দেখিছেনে কিমান কিতাপ, মই জীৱনত আজিলৈকে ইমানবোৰ কিতাপ একেলগে দেখাই পোৱা নাই, আজি প্ৰথম দোস্ত চাওক না। আৰু দোস্ত এইটো ৰিডিং ৰুম চাওক, ইয়াত পঢ়ে ষ্টুডেণ্টবিলাকে, ইয়াত আহি পঢ়ে কিতাপ লৈ কিনে চাওক। আৰু দোস্ত ইয়াত বিভিন্ন আলোচনী আৰু বিভিন্ন গ্ৰন্থসমূহ আছে আৰু আমাৰ প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়খনো ইয়াতে আছে লাইব্ৰেৰীত। আৰু এইফালে আছে টিচাৰ্ছ ৰিডিং ৰুম চাওক, টিচাৰবোৰে ইয়াত পঢ়ে। আৰু দোস্ত এইখন হ'ল দৰ্শন বিভাগৰ মেগাজিন, এইটো 9 নম্বৰ ৰুম। আৰু এইটো 10 নম্বৰ ৰুম আৰু এইটো 11 নম্বৰ ৰুম। আৰু দোস্ত এইখন ইকনমিক্স ডিপাৰ্টমেণ্টৰ মেগাজিন। আৰু দোস্ত এইটো 12 নম্বৰ ৰুম।
আৰু এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লেবৰেটৰী আৰু এইখন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মেগাজিন কেইখনৰ বনাইছে দিয়ক দোস্ত শুদ্ধ আৰু এইফালে আয়োজন কৰা হৈছে সোণালী জয়ন্তীৰ মঞ্চ আৰু দোস্ত আহোঁতে মই এইখন গেটেৰে আহিছিলোঁ আৰু যোৱাৰ সময়ত সেইখন গেটেৰে মই ওলাই আৰু দোস্ত এইখন মঞ্চতে আহিব নৱেম্বৰৰ 20 তাৰিখে আমাৰ মৰমৰ জুবিন দা আৰু চাওক গেটখন কি মজাকৈ বনাইছে আৰু ইয়াত লেখা আছে গেটৰ কাষত বাপুজী মহাবিদ্যালয় এয়া চাওক আৰু শিক্ষাৰ প্ৰতীক হিচাপে গেটত এটা কলমো বনাইছে চাওক মজা হৈছে কলম তো এইখনেই আছিল বৃহত্তৰ সৰুক্ষেত্ৰী অঞ্চলৰ বাপুজী মহাবিদ্যালয়খন তো দোস্ত এয়াই আছিল বাপুজী কলেজখন তো আপোনালোকক মই আজি বাপুজী কলেজখন সম্পূৰ্ণকৈ দেখুৱাই দিলোঁ আৰু ঘৰতো আহিলোঁ এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু ভাতেই খানাই এতিয়ালৈকে দোস্ত ৰাতি যি পৰঠা খাইছিলোঁ সেয়ে আৰু কেণ্টিনত বাপুজী কলেজত পৰঠা খাইছিলোঁ সেয়ে আৰু আপোনালোকক কৈছিলোঁ যে প্ৰিন্সিপাল ছাৰক লগ ধৰা নহ'ল ছাৰে সোণালী জয়ন্তী আহি আছে সেইকাৰণে অলপ ব্যস্ত আছে ছাৰে তো সেইকাৰণে লগ ধৰা নহ'ল তথাপিও আপোনালোকক মই বাপুজী কলেজখন সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ তো আজিলৈ এইখিনি দিয়ক বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম